আৰক্ষী বিষয়াই আইন বহিৰ্ভূতভাৱে বেটেলিয়নৰ পৰা কিছুমান ল'ৰা লগত লৈ আহি ঘৰত পানী অনা বজাৰ কৰোৱা এই ধৰণৰ কামত ব্যৱহাৰ কৰে। সঁচা মিছা নাজানো, অভিযোগ আছে। এতিয়াৰে পৰা অসম আৰক্ষীৰ কোনো বিষয়াই ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ অনুমতি অবিহনে ঘৰুৱা কামত অসম আৰক্ষীৰ জোৱানক মোতায়েন কৰিব নোৱাৰিব। ৰাজ্যৰ সকলো আৰক্ষী অধীক্ষক আৰু প্ৰতিটো বেটেলিয়নৰ কামাণ্ডেণ্টক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশ। সেইকাৰণে মই বেটেলিয়নৰ কামাণ্ডেণ্টখিনিৰ পৰা এখন চাৰ্টিফিকেট বিচাৰিছোঁ আৰু SP সকলৰ পৰা এখন চাৰ্টিফিকেট বিচাৰিছোঁ যে এনেকৈ আইন বহিৰ্ভূতভাৱে কোনোবা ল'ৰা কাৰোবাৰ ঘৰত এনেকৈ কাম কৰি আছে নেকি, আৰু এই চাৰ্টিফিকেটখন মই 10 দিনৰ ভিতৰত বিচাৰিছোঁ। অসম আৰক্ষীৰ কোনো শীৰ্ষ বিষয়াই মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশনা যদি অমান্য কৰে তেতিয়াহ'লে তাৰ মূল্যও ভৰিব লাগিব। ডাঙৰ পুলিচ বিষয়াৰ ঘৰত বহুতকেইটা ল'ৰাই ডিউটি কৰি থাকে, বজাৰ কৰে, অমুক কৰে, সঁচা মিছা নাজানো, কিন্তু এইবাৰ সেই ব্যৱস্থাটো আমি শেষ কৰিব খুজিছোঁ। যদি কাম কৰি আছে তেওঁলোকৰ দৰমহা সেই অফিচাৰজনে দিব লাগিব, চৰকাৰে নিদিয়ে। 6 এপ্ৰিলৰ নিশা জাৰি কৰা এই নিৰ্দেশনা ভালদৰে কাৰ্যকৰী কৰাৰ নিৰ্দেশ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক। মুখ্যমন্ত্ৰীৰ এনে নিৰ্দেশনাৰ পিছত ভাস্কৰজ্যোতি মহন্তৰ প্ৰতিক্ৰিয়া। অনাহকত বহুত PSO য'ত ত'ত আছে, এইটো সঁচা কথা। আৰু এতিয়া ৰাজনৈতিকভাৱে আমি অ'কে এটা পোৱাটো বিৰাট ডাঙৰ কথা আমাৰ কাৰণে। গতিকে ইটছ গ্ৰেট যে অসম পুলিচৰ সংস্কাৰৰ প্ৰক্ৰিয়াৰ যিটো আমাৰ চলি আছে বৰ্তমান তাৰ এইটো অংশ হিচাপত আমি এইটো ইমপ্লিমেণ্টেশ্যন কৰিবলৈ গৈ আছোঁ। এফালে ষ্টেটাছ চিম্বল হিচাপে PSO লোৱাৰ সংস্কৃতি বন্ধ কৰা হ'ব বুলি ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। অসমত ইতিমধ্যে প্ৰত্যাহাৰ কৰা হৈছে 700 PSO। অচিৰেই 1300 PSO প্ৰত্যাহাৰ কৰা হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমত 4000 PSO আছিলে, আমি এতিয়া প্ৰথম 700 কমালোঁ। এতিয়া আমাৰ এটা নিৰ্দেশ আহিছে যে মন্ত্ৰীয়ে কিমান PSO ৰাখিব পাৰিব, MLA কিমান ৰাখিব পাৰিব, লিডাৰ অফ অপজিশ্যনে কিমান ৰাখিব পাৰিব। সেই ফৰ্মুলাত আৰু 700 আমাৰ PSO কমি যাব, আৰু 600 PSO আমি উইথড্ৰ কৰিম। তাৰমানে টোটেল 2000তকৈ ওপৰত বেছি PSOৰ দায়িত্বত নাথাকে। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।